তই চিন্তা কৰি নাথাকিবি বুজিছ, তোৰ কামটো হৈ যাব বেটা, চব হৈ যাব। আজি হৈ যাব হে। ক'লে নহ'ব নহয়, মইহে জানো কেনেকুৱা লাগি আছে। হ'ব চব নহয়। হৈ যাব, তই চিন্তা নকৰিবি। আছে কলীয়া মলীয়া দেখিবলৈ ভাল হোৱা হ'লে বেলেগ কথা আছিলে। ঐ আহিছে কি কো? যা আকৌ যা 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 যা। অপৰূপা, সেইটো চা কৃষ্ণ কলীয়াটো কাম বন নাই ধদুৱা, আজিও ৰৈ আছে। যেতিয়া তই বুজি পাবি, ওই তেতিয়া জাননে বহু দেৰি এই হ'ব। মৰম হৈ মোৰে নৈ বুকুতে বুজিবি খেলি চালে, বুকুখন মোৰ বুকুনে গাৰু এৰি থৈ নোৱাৰিবি যাবলে, আতি আতি বান্ধিমে পিৰিতিৰে দুডালি সাকু। কৈথলো এই কথাটি যেতিয়া তই বুজি পাবি, তেতিয়া জাননে বহু দেৰি হ'ব। এ কৃষ্ণক কলীয়া বুলি তই নাহিবি দে। জাননে মাজনী নহওনো মই দুখীয়া মাজনী, নহওনো মই দুখীয়া মাজনী, যদিও বা দেখাতে বেয়া। ঐ ৰূপে কিনো কৰে ঐ মাজনী, গুণেহে সংসাৰ কৰে মাজনী, গুণেহে সংসাৰ কৰে মাজনী। শুনিছনে খাৰী কথা, কৈ থলো এই কথাটি যেতিয়া তই বুজি পাবি, ঐ তেতিয়া জাননে বহু দেৰি এই হ'ব। এ কৃষ্ণক কলীয়া বুলি তই নাহিবি দে। তই মোক এনেই ভুল বুজি আছ। সঁচাকে কৈছো। তাৰমানে তই যিটো বুজিছ সেইটো কি সঁচা? এতিয়া যাওঁ, নহ'লে ঘৰত মায়ে পিঠি ফালিব।